थांनाय 30-40 बोसोराव जोंनि ओनसोलाव मोजां रोखोमै हाबाफारि मावनाय जायाखैमोन। बेनि उनाव बीपीएफनि सरकारा 19 बोसोर सम मोनदोंमोन। बे समाव बिथांमोननाव जेबो प्लेनिं गैयामोन। बेनि थाखायनो बबे सेक्टराव मा खामानि मावनांगौ, मा बिफाराव मा प्लेनिं लानांगौ बेखौ बिथांमोनहा मोजाङै नोजोर होआखैमोन। बे बाथ्राया जों बुंनाय नङा। बे बाथ्राखौ बुंदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बुंबावदों, फैगौ 15 डिसेम्बर 2024 मायथाइयाव बिटिआर खुंथाया 4 बोसोर आबुं जासिगोन। थांनाय 4 बोसोराव बिटिआर सरकाराव गुबै थांखि दंमोन। पिसफुल, स्मार्ट एन्ड ग्रीन बड'लेण्ड दाफुंनायनि उनाव बड'लेण्डआव अरायथा गोजोन फैबाय। बड'लेण्डआव आगुनि बायदि थासारि गैला। मोन 6 शेड्यूल काउन्सिल दङ। बेनि गेजेराव बड'लेण्ड काउन्सिलानो बयनिख्रुइबो बांसिन हाबा मावनो हादों होननानै बुंबावदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। बड'लेण्डआव हानि जेंनानिफ्राय लानानै गुबुन गुबुन जेंनाफोरखौ सुस्रांनो हाबाय। फैगौ 1 बोसोराव जा हाबा मावनो आखायाव लादों बे हाबाफारि मावनायखौ रायजो राजाफोरा नुनो मोनगोन होननानै बिथाङा बुंथिबावदों। সময় আছে কথা হৈছে কি যোৱা প্ৰায় 4টা বছৰ কমপ্লিট হৈ আছে। অহা 15 তাৰিখত এই 4টা বছৰত আমাৰ যিটো মেইন যিটো মটো আছিলে আমি স্মাৰ্ট গ্ৰীণ আৰু পিচফুল বডোলেণ্ড গঠন কৰা, ইয়াত আমি সফল হোৱা বুলি আজি ক'ব বিচাৰোঁ। কাৰণ বডোলেণ্ডত যি স্থায়ী শান্তি ঘূৰি আহিল আৰু বডোলেণ্ড চৰকাৰখন আগৰ অৱস্থাত নাই। আজি বডোলেণ্ড চৰকাৰখনৰ অৱস্থা বহুত ভাল। 10টা 6 শিডিউল কাউন্সিল আছে। ইয়াৰ ভিতৰত বডোলেণ্ড কাউন্সিলখনে সবচে বেছি কাম কৰি আছে, এইটো সকলো দেখিবলৈ পাইছে। ইয়াত মাটি বাৰীৰ সমস্যাৰ পৰা যিবিলাক স্বাধীনতাৰ প্ৰায় 78 বছৰত জ্বলন্ত সমস্যা আছিলে সেইবিলাক আমি লাহে লাহেকৈ সমাধান কৰিলোঁ। ইয়াৰ কাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰোঁ। তেখেতৰ দীঘলীয়া এটা ৰাজনীতি যিটো অনুভৱ আৰু যিটো এক্সপিৰিয়েঞ্চ, ইয়াৰ দ্বাৰা তেখেতে আমাক বহুতখিনি গাইড কৰিছে। এই হিচাপে আমি এইখিনি কাম কৰিব পাৰিছোঁ। আমাৰ সকলো ইএম নিজৰ নিজৰ বিভাগত যথেষ্ট কাম কৰিবলৈ প্ৰয়াস কৰিছে আৰু ৰাইজে আমাক সকলো দিশৰ পৰা সহযোগ কৰিছে। কাৰণ প্ৰায় 30-40টা বছৰ আমাৰ অঞ্চলত কাম কাজবিলাক ভালকৈ হোৱা নাছিলে আৰু ইয়াৰ পিছত যেতিয়া 17 বছৰ বিপিএফে টাইম পাইছিলে সেই সময়ত তেখেতসকলৰ কোনো প্লেনিং নাছিলে আৰু সেইকাৰণে কোনটো ছেক্টৰত কি কাম কৰিব লাগে, কোনটো বিভাগত কেনেকৈ কি প্লেনিং ল'ব লাগে, এইবিলাক কোনো ভিজিবিলিটি নাছিলে তেখেতসকলৰ দিনত। আৰু আমি এই 4টা বছৰত বিটিআৰ চৰকাৰখন চৰকাৰ বুলি ক'লে কেনেকৈ চলিব লাগে ইয়াৰ গোটেইখিনি দিশটো আমি এতিয়া অৰ্ডাৰত লৈ আহিছোঁ। সেইকাৰণে মই আশা ৰাখিছোঁ যে আজিৰ পিছত আমি আৰু অলপ শক্তিশালীৰে কাম কৰিম। যোৱা 4টা বছৰত যিখিনি কৰি কিছুমান কাম অলপমান পেণ্ডিং আছে এইখিনি আমি কৰিম আৰু অহা এই 1 বছৰত যিখিনি কাম আমি কৰিবলৈ হাতত লৈছোঁ এইখিনি কৰিলে বহুতখিনি ছেক্টৰত স্বাধীনতাৰ 78 বছৰত যিখিনি কাম হোৱা নাছিলে সেইটো ভিজিবিলিটি ৰাইজে দেখিবলৈ পাব।